টু ভিডিঅ'ত জুপিটাৰ এডৰ উজ্জ্বল প্ৰুফ আপোনালোকক দেখুৱাম। তাৰপিছত এতিয়া আপোনালোকে টপ আপ কৰিব লাগিব। যিসকলে ইয়াতে ফ্ৰী জইনিং হৈছিল, ফ্ৰী জইনিং হোৱাৰ পিছত যিবিলাকৰ মানে ফ্ৰী ইনকাম হৈছিল, চাওক মোৰ ছাপ'জ 20,000 টকা ইনকাম হৈছে। যিসকলে ফ্ৰী জইনিং হৈ পেলাই ফ্ৰী ইনকাম কৰিছিল আৰু সেইসকলে এতিয়া কিমান টকা টপ আপ কৰিব লাগিব আৰু নিউ মেম্বাৰ কিমান টকা টপ আপ কৰিব লাগিব বা আইডি এক্টিভ কৰিব লাগিব, ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আলোচনা কৰিম। কিন্তু তাৰ আগতে এটা ৰিকুৱেষ্ট, যদি আপোনালোকে এইটো চেনেলত প্ৰথমবাৰ আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা কৈ লাইক কৰি দিব। এতিয়া আপোনালোক ইয়াতে চাওক, মই এতিয়া 3 ডট আছে, মই 3 ডটত এতিয়া ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে চাব আপোনালোকে ইয়াতে ভিউ এডত ক্লিক কৰিম, ঠিক আছে। ইয়াতে ক্লিক কৰাৰ পিছত চাওক ক্লিক হেয়াৰত ক্লিক কৰাৰ পিছত ইয়াতে আইডি টপ আপ, এতিয়া আইডি টপ আপ কৰিবলৈ কৈ আছে, ঠিক আছে। আপোনালোকে যদি ইয়াতে আইডি টপ আপ নকৰে তেনেহ'লে আপোনালোকে ইয়াতে এডভাৰটাইজমেণ্ট দেখিব নোৱাৰিব আৰু এডভাৰটাইজমেণ্ট যদি দেখিব নোৱাৰে তেনেহ'লে আপোনালোকে ইনকাম ইয়াৰ পৰা জেনেৰেট কৰিব নোৱাৰিব, ঠিক আছে। ইয়াৰ পিছত চাওক মোৰ উজ্জ্বল প্ৰুফটো মই আপোনালোকক দেখুৱাই আছোঁ। মই উজ্জ্বলত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত উজ্জ্বল চামাৰীত মই ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে চাওক মোৰ প্ৰথম যিটো 200 টকা এইটো ছাকচেছ আৰু তাৰপিছত 600 মানে ইয়াতে চাওক মই দেখুৱাই আছোঁ আপোনালোকক ভালকৈ। মোৰ একাউণ্টত 170 প্লাছ 550 মই উইথড্ৰ পাইছোঁ আৰু উইথড্ৰল ষ্টেটাছটো ইয়াতে চাওক এপ্ৰুভ, ঠিক আছে। আৰু উইথড্ৰল ছিষ্টেমটো ইনষ্টেণ্ট একাউণ্টত ক্ৰেডিট হয়। উইথড্ৰল কৰাৰ আধা ঘণ্টা 20 মিনিট 10 মিনিট এনেকুৱা সময় লাগে আৰু, ঠিক আছে। এতিয়া দেখুৱাম টপ আপ। এতিয়া চাওক আপোনালোকে ইয়াতে 3 ডটত ক্লিক কৰাৰ পিছত ইয়াতে চাওক ই পিন মেনেজমেণ্ট, ঠিক আছে। ই পিন মেনেজমেণ্টত ক্লিক কৰাৰ পিছত ইয়াতে চাওক ই পিন ৰিকুৱেষ্ট, আপোনালোকে ই পিন ৰিকুৱেষ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে চাওক অপশ্যন আহি গৈছে। ইয়াতে চাব আপোনালোকে পেকেজ, আপোনালোকে পেকেজটো 960 আৰু যিসকল নিউ মেম্বাৰ ইয়াতে জইনিং কৰিব সিহঁতে 960 দি জইন কৰিব লাগিব ইয়াতে, ঠিক আছে। যদি কোনোবাই মোৰ লিংকত জইনিং হয় তেনেহ'লে তাক মই 100 টকা ডিছকাউণ্ট কৰি দি পেলাই মই জইনিং কৰাই দিম, মানে 860 টকাত মই জইনিং কৰাই দিম যদি মোৰ লিংকত জইনিং হয়, ঠিক আছে। মোৰ ডিছক্ৰিপশ্যনত জইনিং লিংক দিয়া আছে, আপোনালোকে লিংকত ক্লিক কৰি পেলাই আপোনালোকে জইনিং কৰিব পাৰে। তাৰপিছত যদি আপোনালোকে বুজি নাপায় তেনেহ'লে মোক হোৱাটছআপ কৰিব পাৰে, ঠিক আছে। যদি আপোনালোকে মোৰ লিংকত জইনিং হয় তেনেহ'লে 960 নহয়, মই 860ত আপোনাৰ আইডিটো এক্টিভ কৰোৱাই দিম। কেনেকৈ কৰোৱাই দিম আপোনালোকক মই দেখুৱাম, ঠিক আছে। ইয়াতে চাওক নাম্বাৰ অফ পিন এটা, ঠিক আছে, আৰু টোটাল এমাউণ্ট হ'ল 960 আৰু যিসকল পুৰণা মেম্বাৰ 960 ইয়াতে চাওক, যিসকল পুৰণা মেম্বাৰ সেইসকলে 360 মানে 360 টকা ইয়াতে ডিছকাউণ্ট পাব। যিবিলাক ফ্ৰী ইনকাম কৰা হৈছিল তাৰ পৰা 360 টকা কাটি ল'ব, ঠিক আছে। আৰু পে'মেণ্ট কৰিব লাগিব 600 টকা। এতিয়া যিসকল পুৰণা মেম্বাৰ সেইসকলে 600 টকা দিলে ইয়াতে তাৰ আইডিটো টপ আপ হৈ যাব বা এক্টিভ হৈ যাব আৰু এডভাৰটাইজমেণ্ট চাই পেলাই ইনকাম কৰিব পাৰিব। যদি কোনোবাই মোৰ লিংকত জইনিং হৈ পেলাই যদি আইডিটো এক্টিভ কৰে সিহঁতে 960 দিব নালাগে, মই 860 মানে 100 টকা ডিছকাউণ্টত মই আইডিটো এক্টিভ কৰাই দিম, ঠিক আছে। যদি আপোনালোকে জইনিং মোৰ লিংকত কৰে আৰু ডেছক্ৰিপশ্যনত লিংক দিয়া আছে যাতে গৈ আপোনালোকে জইনিং কৰিব পাৰে। ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ নাম্বাৰ দিয়া আছে যাতে গৈ হোৱাটছআপত মেছেজ কৰিব পাৰে, আপোনালোকক মই 100 টকা ডিছকাউণ্ট কৰি দিম, ঠিক আছে। ইয়াতে চাওক এইটো স্ক্ৰীনশ্বট মই ল'ম, এইটো স্ক্ৰীনশ্বট লোৱাৰ পিছত এইটোত মই পে'মেণ্ট কৰি দিম। এতিয়া মই আপোনালোকে ফোনপে' গুগল পে' যিকোনো এপছৰ সহায়ত আপোনালোকে পে'মেণ্ট কৰিব পাৰে। মই পে'টিএম দি কৰিম, ঠিক আছে। এতিয়া চাওক পে'টিএম UPI স্কেন গেলেৰী ইমেজ স্ক্ৰীনশ্বট, চাওক 600 মই 600ত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত মই পাছৱৰ্ডটো বহুৱাই পেলাই মই পে'মেণ্টটো কৰি দিম, ঠিক আছে। ইয়াতে চাওক আপোনালোকে মই এটা বেগত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আকৌ এইটোৰ ওপৰত টেপ কৰিম। টেপ কৰাৰ পিছত আপোনালোকে এইটোৰ স্ক্ৰীনশ্বট ল'ব লাগিব, ঠিক আছে, যিটো আপোনালোকে পে'মেণ্ট কৰিছে। এতিয়া এইটো যিটো UPI ৰেফাৰ নাম্বাৰ এইটো চাওক, এইটো আপোনালোকে কপি কৰি ল'ব লাগিব। কপি কৰাৰ পিছত আপোনালোকে কোম্পানীৰ ৱেবছাইটত আকৌ যাব, যোৱাৰ পিছত আপোনালোকে যিটো কপি কৰি আনিলে এইটো ইয়াতে পেষ্ট কৰি দিব লাগিব, ঠিক আছে। আৰু যিটো স্ক্ৰীনশ্বট এইটো চুজ ফাইলত ক্লিক কৰি পেলাই স্ক্ৰীনশ্বটটো ইয়াতে আপলোড কৰিব লাগিব, ঠিক আছে। ইমেজ স্ক্ৰীনশ্বট
ইয়াতে চাওক কি থ্ৰী ডট ক্লিক কৰিম ক্লিক কৰাৰ পিছত টপ আপ আইডি এতিয়ালৈকে মই যিটো পে'মেণ্ট কৰিলোঁ ইপিন এতিয়ালৈকে আহি পোৱা নাই এতিয়া অলপ ৱেইট কৰিব লাগিব ইয়াতে ঠিক আছে যদি আপোনালোকে মোৰ লিংকত জইনিং হয় যদি নিউ মেম্বাৰ হয় তেনেহ'লে আপোনালোকে 960 ৰুপিজ পে' কৰিব লাগিব কিন্তু মোৰ লিংকত যদি আপোনালোকে জইনিং হয় তেনেহ'লে আপোনালোকে 100 টকা ডিছকাউণ্ট কৰি পেলাই মই 100 টকা দি পেলাই মানে আপোনালোকে যদি 860 ৰুপিজ দিয়ে মানে 860 টকা যদি দিয়ে তেনেহ'লে আপোনালোকৰ আইডিটো মই 100 টকা দি পেলাই মই এক্টিভ কৰাই দিম ঠিক আছে চাওক অলপ সময় অলপ ৱেইট কৰোঁ ইয়াতে মই পে'মেণ্ট কৰিলোঁ পে'মেণ্ট কৰাৰ পিছত ই পিন মোৰ জেনেৰেট হ'ল নে নাই ই পিন আহিল নে নাই মই সেইটো চেক কৰিম ঠিক আছে আই ডি টপ আপত মই ক্লিক কৰিম ক্লিক কৰাৰ পিছত চাওক ইয়াতে মোৰ ই পিন আহি গৈছে ঠিক আছে ই পিন অহাৰ পিছত মই ইয়াতে মোৰ আই ডিটো বহুৱাই দিম বহুৱাই দিয়াৰ পিছত মই ছাবমিটত ক্লিক কৰি দিম ছাবমিট চাওক গুড জব আই ডি টপ আপ ছাকচেছফুলি ঠিক আছে এতিয়া অ'কেত ক্লিক কৰিম অ'কেত ক্লিক কৰাৰ পিছত এতিয়া ভিউ এডত মই ক্লিক কৰিম ভিউ এডত ক্লিক কৰাৰ পিছত মই এতিয়া এডভাৰটাইজমেণ্ট চাব পাৰিম চাওক 1 2 3 4 5 6 ছয়টা এডভাৰটাইজমেণ্ট আহিছে আৰু এটা এডভাৰটাইজমেণ্ট চোৱাৰ বিনিময়ত 10 টকা এটা ইনকাম হ'ব মানে ছয়টা চোৱাৰ বিনিময়ত মোৰ 60 টকা ইয়াৰ পৰা ইনকাম জেনেৰেট হ'ব ঠিক আছে যদি আপোনালোকে অটোবল বা আইডি এক্টিভেশ্যন কৰে আপোনালোকে এক্টিভেশ্যন কৰাটো প্ৰচেছ সেম একেই ঠিক আছে যদি আপোনালোকে এইটো জইনিং কৰিছে তেনেহ'লে কোনো কথা নাই তেনেহ'লে আপুনি অনলি 600 টকা দি আপুনি এক্টিভ কৰিব পাৰিব কিন্তু যদি আপোনালোকে নতুন বা আপুনি যদি নতুন এইটোত আজি জইনিং হৈছে বা নতুন জইনিং হৈছে আপুনি তেনেহ'লে আপুনি ইয়াতে 960 টকা দি আপুনি আইডি এক্টিভ কৰিব লাগিব আৰু 100 টকা অটোপলৰ বাবে ঠিক আছে মানে 1060 টকা আৰু যদি আপুনি মোৰ লিংকত জইনিং হয় তেনেহ'লে আপুনি 960 টকা দিব নালাগে আপুনি 860 টকা দি আপুনি আপোনাৰ আইডিটো এক্টিভ কৰিব পাৰিব কাৰণ মোৰ যিখিনি ফ্ৰী ইনকাম হৈছে চাওক ইয়াতে মোৰ যিখিনি ফ্ৰী ইনকাম হৈছে এই ইনকামখিনিৰ পৰা মই 100 টকা আপোনাক দি দিম ঠিক আছে যদি আপুনি মোৰ লিংকত জইন কৰে আৰু যদি জইনিং কৰিম বুলি ভাবি আছে মোৰ ডেসক্ৰিপচনত লিংক দিয়া আছে ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তাতে আপোনালোকে জইনিং কৰিব পাৰে যদি আপোনালোকে বুজি নাপায় তেনেহ'লে WhatsApp নাম্বাৰো দিয়া আছে ডেসক্ৰিপচনত মোক WhatsApp কৰিব পাৰে ঠিক আছে আজিৰ ভিডিঅ'টো ইমানলৈ ধন্যবাদ